এলিসা মহেন্দ্র ভবানী মন্ত্রলৈ গৈ আশীৰ্বাদ কৰিব তাৰ পাছত আনন্দ মনেৰে প্ৰৱেশ কৰিবি স্বয়ংবৰস্থলী আৰু শুন স্বয়ংবৰস্থলীত গৈ পৰমাল্য দান কৰিবি মোৰ বন্ধু চেদিৰাজ অনুৰোধ নহয় মোৰ ইয়াৰ আদেশ মই অৱশ্যেই কৰিব লাগিব কাৰণ চেদিৰাজ শিশুপালেই হ'ব তোৰ স্বামী চেদিৰাজ শিশুপাল এই নিমন্ত্ৰণ পাই বৰ বেশ সাজি উপস্থিত হ'ব এই স্বয়ংবৰস্থলী প্রতিবাদে পালন করবি মোর আদেশ তিরুতার তিরুতার থাকে স্বাধীনতা ভগৱানী তই তোৰ কথা শুনিলে হাৰিব জগতে এই জানক মই অঙ্গীকার সেদিন শিশুপাল হব তোর স্বামী